হাই গাইজ আজিকালি চবৰে ওচৰতো আজিকালিতো স্মাৰ্টফোন থাকেই মানে এই স্মাৰ্টফোনটো বচাবৰ কাৰণে আপোনালোকে কি কৰিব লাগে যেনেকৈ আপোনালোকে হওক বা আপোনালোকে হোটেলতে হওক বা ট্ৰেইনতে হওক বা আপোনালোকে ঘৰতে টোপনি মাৰি থাকিলে হওক বা আপোনালোকে ক'ত ফুৰিবই গ'ল বা বাইক বা স্কুটি দি আপোনালোকে ফুৰিব গ'ল তেতিয়া আপোনালোকে মানে বাইক চলাই ট্ৰেফিক জামৰ মাজতে আপোনালোকে লৈ গ'ল নাইবা ট্ৰেইনতে আপোনালোকে টোপনি মাৰি থাকোঁতে কোনোবা লৈ গ'ল বা আপোনালোকে ঘৰতে কোনোবাই আপুনি টোপনি মাৰি থাকোঁতে ফটককৈ লৈ গ'ল মানে এনেকৈ বাচাবৰ কাৰণে আপোনালোকে কি কৰিব লাগিব আপোনালোকে এটা মই এপ লৈছোঁ এই এপটো আপোনালোকে চাওক আৰু এই আপোনালোকে পাৰিলে এই এপটো আপোনালোকে ডাউনলোড কৰিব মানে বহুত হেল্প হ'ব আৰু আপোনালোকে ফোনটো বচাব পাৰিব কাৰণ আপোনালোকে জানে ফোনটোতো কিমান ইম্পৰ্টেণ্ট ভিডিঅ' ফটো কিমান থাকে ডকুমেণ্টছ আৰু জানে আপোনালোকে এই এপটো আপোনালোকে দেখাই দিওঁ আৰু এই এপটো আপোনালোকে পাৰিলে আপোনালোকৰ মোবাইলতো ডাউনলোড কৰি ল'ব আৰু ক'ত পায় কি কৰিব লাগে কেনেকৈ আপোনালোকে ডাউনলোড কৰিব চ' আপোনালোকে এইটো যে আপোনালোকে দেখাই আছোঁ আৰু চাব আৰু পাৰিলে এই শ্বৰ্ট ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব আৰু আপোনালোকৰ হেল্প হ'ব কিন্তু মই নাজানো যে ইউটিউবত আছে নে নাই কিন্তু মই এইটো বনাই দিছোঁ আপোনালোকে শ্বেয়াৰ কৰিব যিমান পাৰে কিন্তু আপোনালোকে কৈ দিওঁ যে চুৰৰ পৰা আপোনালোকে বচাব পাৰিব এই ফোনটো কেনেকৈ বচাব পাৰিব বলক আপোনালোকক দেখাই দিওঁ গাইজ আপোনালোকে যাব হাততে প্লে ষ্ট'ৰত যোৱাৰ পিছত আপোনালোকে এইটো আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পাছত ইয়াতে আপোনালোকে এপটোৰ নামটো আপোনালোকে ক্লিক কৰি মানে চিলেক্ট কৰিব মই বাৰু চিলেক্ট কৰিব নালাগে মই বাৰু অলৰেডি মই চিলেক্ট কৰি দিছোঁ IANTI আপোনালোকে মাৰিব IANTI এনেকৈ মাৰিব মাৰাৰ পাছত এনেকৈ দুটা আহিব কিন্তু আপোনালোকে এইটো ক্লিক কৰিব থিপ ফোন এলাৰ্ম এইটো আপোনালোকে ক্লিক কৰিব মোৰ তাত বাৰু ইনষ্টল কৰা আছে কাৰণে অপেন অপশ্যনটো আহিছে কিন্তু আপোনালোকৰ তাত আহিব ইনষ্টল কৰি আপোনালোকে এইটো ইনষ্টল কৰি ল'ব ইনষ্টল কৰা হোৱাৰ পাছত এনেকুৱা আহিব আপোনালোকে অপেন কৰি দিব অপেন কৰি দিয়াৰ পিছত কেনেকুৱা কি আহে আপোনালোকে চাই লওক অলপ সময় কাৰণে এনেকুৱা আপোনালোকে ৱেইট কৰিব লাগিব এনেকুৱা আপোনালোকে অলপ সময় টাইমৰ কাৰণে আপোনালোকে এনেকৈ ৱেইট কৰিব লাগিব তাৰপিছত এনেকুৱা আহিব প্ৰচেছ বুলি আহিব এইখিনি আহিছে লেংগুৱেজ কৰি আপোনালোকে যি লেংগুৱেজ দিব মন এনেকুৱা দিলে হ'ল মোৰ দিব মন মই ইংলিছ দিছোঁ মই ইংলিছ তাৰপিছত আপোনালোকে নেক্সট তাৰপিছত আপোনালোকে ষ্টাৰ্ট মাৰি দিব ষ্টাৰ্ট মাৰি দিয়াৰ পাছত এইটো টেপ টু এক্টিভ দেখাইছে যে টেপ টু এক্টিভত আপোনালোকে ক্লিক কৰিলে হ'ল ক্লিক কৰাৰ পাছত আপোনালোকে এনেকৈ 6 মিনিট মানে আপোনালোকে ৱেইট কৰি থাকিব আৰু এনেকৈ আপোনালোকে ৰাখিব পাৰে নাইবা আপোনালোকে এই বেকটো হোম মাৰি দিব পাৰে মানে বেকটো হোম মাৰি দিয়ে তাৰপাছত আপোনালোকে মই দেখাই আছোঁ কি মানে কি হ'ব মানে বেনিফিটটো কি আপোনালোকক দেখাই আছোঁ চাব আপোনালোকে যদি এইটো এক্টিভ কৰি দিলোঁ কোনোবাই যদি আপোনাৰ ফোনটো যদি টাচ কৰিব ইচ্ছা কৰে বা লৈ যাব ইচ্ছা কৰে কি আহিব চাব এনেকুৱা শব্দ আহিব বা পুলিচৰ গাড়ী আহিলে যেনেকুৱা চাউণ্ড আহে এনেকুৱা চাউণ্ড আহিব এইটো আপোনালোকে অফ কৰিব মন গ'লে